everyone, welcome to my YouTube channel. আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো পুনৰ এটা নতুন ৰেচিপি। ৰেচিপিটো হৈছে পকা মিঠৈ। আমাৰ গাঁৱৰ সমাজৰ খুবেই এটা জনপ্ৰিয় ৰেচিপি। বহুতে হয়তো পকা মিঠৈ বনাব জানে, বহুতৰে বনোৱা পদ্ধতিও বেলেগ বেলেগ হয়। মইনো কেনেদৰে বনাওঁ, কি পদ্ধতি ইউজ কৰোঁ, তাত কি মিক্স কৰোঁ, সকলোখিনি আজি আপোনালোকৰ আগত দাঙি ধৰিম। আশা কৰিছোঁ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু নতুনকৈ অহাসকলে ছাবস্ক্ৰাইব কৰি দিব। বলক তেন্তে ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। মই পিঠাগুড়ি লৈছোঁ। মই পিঠাগুড়িটো মাছুৰি চাউলৰ ব্যৱহাৰ কৰিছোঁ। পিঠাগুড়িখিনি মিক্সিত মাৰি বা ঢেঁকীত খুন্দি ভালদৰে চালি ল'ব। তাৰ পাছতে লৈছোঁ গুড় আধা কেজি জোখাৰে। এইখিনি মই সৰু সৰুকৈ কাটি ল'ম। তাৰ পৰা লৈছোঁ বাটাৰ। এইটো গোটেইটো ইউজ নকৰোঁ, মই যিমানখিনি দৰকাৰ হয় সিমানেই ইউজ কৰিম। আৰু এটুকুৰা লৈছোঁ আপোনাৰ ডাব নাৰিকল। এইটো মই গোটেইটো নিদিওঁ, মিহি মিহি কৰি কাটি মই ভাজি ল'ম, তাৰে এপিচমান থৈ দিম। আৰু এয়া লৈছোঁ মই আপোনাৰ লং, ইলাইচি, ডালচেনি, এইকেইটাও মই ধুনীয়াকৈ গৰম কৰি মিহি কৰি খুন্দি ল'ম। মই গৰু ঘিউ সদ্যহতে ব্যৱহাৰ কৰোঁ। আজি গৰু ঘিউ নাই বাবে মই এয়া ডালডাকে ব্যৱহাৰ কৰিব লৈছোঁ। এয়া লৈছোঁ মই নাৰিকলৰ শুকান গুড়ি। আপোনালোকে ফ্ৰেছ নাৰিকল পিচি লৈও ব্যৱহাৰ কৰিব পাৰে। মই ইয়াৰে অলপমান লৈ ল'ম। আৰু লৈছোঁ এয়া গাখীৰ, আমুল গাখীৰ। আমুল গাখীৰ দিলে মিঠৈটো অকণমান কোমল হয় খাবলৈ, তেতিয়া সৰু ল'ৰা ছোৱালী বা বৃদ্ধ মানুহৰো খাবলৈ অসুবিধা নহয়। মই অৱশ্যে গাখীৰ নিদিয়াকৈও বনাওঁ। এতিয়া মই সকলোখিনি ৰেডি কৰি লৈছোঁ। এইখিনি ৰেডি হোৱাৰ পাছত মই কেৰাহী পাতি ল'ম। এয়া মোৰ গুড়খিনি কটা হৈ গৈছে। আপোনালোকে পাৰিলে গুড়টো অলপ লিকটুৱাটো আনিব আৰু যিটো খেচখেচীয়া হয় বা লালি গুড় হয় সেইবিলাক ব্যৱহাৰ নকৰিব। পকা মিঠৈটো একেবাৰে বৰবাদ হৈ যাব। অলপ ক'লা বৰণৰ হ'লে ভাল, গুড়টো সম্পূৰ্ণ ৰঙাটো হ'ব লাগে। এয়া মই এইটো অৱশ্যে ইমান ৰঙা নহয়, অলপ ঢেলাই হৈছে কালাৰটো। যদি ইয়াতকৈ তেজালটো হয় তেতিয়া মিঠৈটো কালাৰটো বহুত ধুনীয়া হয়। এইফালে মই কেৰাহী পাতি ল'লোঁ আৰু কেৰাহী গৰম হ'বলৈ দিছোঁ। গৰম হোৱাৰ লগে লগে মই অকণমান ৰিফাইন অইল দি কেৰাহীখন লেটিয়াই ল'ম, যাতে গুড়খিনি কেৰাহীখনত লাগি নধৰে। এয়া মই তেল দি দিছোঁ। জাষ্ট অলপ দিব, নহ'লে গুড়খিনি ফ্ৰাই হৈ ক'লা পৰি যাব। এতিয়া মই এইডাল দেখিছেনে, এইডাল পাগমাৰি বুলি কয়, কিছুমানে হয়তো টাও মাৰি বুলিও কয় নেকি। এইডালে মই এতিয়া কেৰাহীখনৰ চাৰিওফালে এনেদৰে তেলখিনি লেটিয়াই দিম, যাতে কেৰাহীখনত মিক্স হৈ যায় আৰু গুড়খিনি যাতে লাগি নধৰে। এইফালে জুইটো কমাই দিছোঁ। এয়া আনফালে মই সৰু কেৰাহী এখন পাতি লৈছোঁ। এই সৰু সৰুকৈ কাটি লোৱা ডাবখিনি ভাজিবৰ বাবে। এয়া এইফালে ইলাইচি, লং, ডালচেনি গুড়ি কৰি ল'লোঁ। কেৰাহীখন গৰম হোৱাৰ লগে লগে মই নাৰিকল কেইটুকুৰা দি দিম কেৰাহীখনত। দুডোখৰ থাকি গৈছে মিহি কৰিবলৈ। ইফালে মই ডাব নাৰিকলৰ টুকুৰাখিনি এনেকৈ ভাজি ল'ম চামুচ এখনেৰে। এতিয়া আনফালে ৰেডি কৰি থকা কেৰাহীখনত
মই গুড়খিনি দি দিম। এয়া গুড় দি দিছোঁ আৰু মই এই পাগমাৰিডালে লাহে লাহে লৰাই থাকিম। যেতিয়া কেৰাহীখন গৰম হৈ আহিব তেতিয়া গুড়খিনিও লাহে লাহে গলিবলৈ আৰম্ভ কৰিব। মই এনেদৰে লৰাই থাকিম। এয়া দেখিছেনে, গুড়খিনি গলিবলৈ ষ্টাৰ্ট কৰি দিছে। এখন হাতেৰে কাপোৰ এখন দি কেৰাহীখন ধৰি থাকিব আৰু এখন হাতেৰে এনেদৰে গুড়খিনি লৰাই থাকিব। একেৰাহে লৰাই থাকিব, নহ'লে গুড়খিনি সমানে পাগ নুঠিব। এয়া লাহে লাহে মই লৰাই আছোঁ। ভিডিঅ' কৰি আছোঁ, সেইকাৰণে অলপ মোৰ দিগদাৰ হৈছে বাৰু দেখাবলৈ। এয়া যিমান পাৰোঁ মই আপোনালোকক দেখাবলৈ চেষ্টা কৰি যাম। এনেদৰে প্ৰায় 10 মিনিটমানেই লৰাব লাগিব। জুইটো মিডিয়াম কৰি ৰাখিব, নহ'লে গুড়খিনি ক'লা পৰি যাব। তেতিয়া খাবলৈ তিতা তিতা হ'ব মিঠৈকেইটা। এনেদৰে লৰাই থাকিব একেৰাহে। এয়া দেখিছেনে, গুড়খিনি উতলিবলৈ ষ্টাৰ্ট কৰিছে। এনেদৰে একেৰাহে লৰাই থাকিব। লাহে লাহে গুড়খিনি সম্পূৰ্ণ গলি কালাৰ চেঞ্জ কৰিবলৈ আৰম্ভ কৰিব। এনেদৰে মাজে মাজে চাই থাকিব। এয়া পাক উঠা নাই, এতিয়াও বহুত বাকী। মই আপোনালোকক টিপছটো দেখাই দিম, গুড়ৰ কেনেকৈ পাক তুলিব লাগে। এয়া দেখিছেনে, গুড়খিনি কেনেদৰে উতলিবলৈ আৰম্ভ কৰিছে। এনেদৰে গুড়ৰ যিটো কালাৰ আছিলে সেইটো আৰম্ভ কৰিছে এৰিবলৈ। এয়া দেখিছেনে, ফেন উঠি আহিছে সম্পূৰ্ণ। এনেদৰে লৰাই থাকিব। এতিয়াও পাগ উঠিবলৈ বহুত বাকী আছে। এয়া পাগ উঠা নাই। এনেকৈ প্ৰায় মই মিডিয়াম ফ্লেমত 10 মিনিট মানেই লৰাবলগীয়া হৈছে। এয়া আকৌ কালাৰ চেঞ্জ কৰিবলৈ ষ্টাৰ্ট কৰিছে। ভিডিঅ'ত অৱশ্যে যিটো ৰিয়েল কালাৰ সেইটো অহা নাই। আৰু অলপ পগাব লাগিব। এয়া গুড়ৰ পাক সম্পূৰ্ণ উঠি গৈছে। এয়া চাব, টোপ টোপ কৰে, লাহে লাহে পৰিব টোপালকেইটা। এতিয়া মই ইয়াতে আমুল গাখীৰ একাপ দি দিম। এয়া লৈছোঁ আমুল গাখীৰ একাপ সৰু কাপেৰে। এয়া মই গুড়ত দি দিছোঁ। এতিয়া গাখীৰখিনি দি মই অলপ দেৰি লৰাই দিম। এনেকৈ যেতিয়ালৈকে গাখীৰখিনিও পাক নাখায়, মানে কেঁচা গাখীৰ দিছোঁ, অলপমান গাখীৰখিনি গুড়ত দিয়াৰ পাছত শুকাবলৈ দিম আৰু ভালদৰে মিক্স কৰি ল'ম। এনেকৈ অলপ দেৰি লৰাই থাকিম।
যাতে গাখীৰখিনি অকণমান শুকাই যায়। এয়া দেখিছেনে, কালাৰ দেখিছেনে? এতিয়া অৱশ্যে টুপ টুপ কৰে নপৰে, কাৰণ গাখীৰ লিকুইড দি দিয়া হ'ল, সেইটো কাৰণে। তাৰ পাছতে ইয়াতে মই এতিয়া ডাব নাৰিকলখিনি, নাৰিকলৰ শুকান গুড়িখিনি, লং, ইলাচি, ডালচেনি গুড়ি সকলোখিনি মিক্স কৰি দিম। লগতে বাটাৰ এপিচমানো দি দিম। এয়া দি দিছোঁ। এয়া দি দিছোঁ। এতিয়া সকলোখিনি মিক্স কৰি ল'ম আকৌ। এয়া বাটাৰ এচামুচো মই দি দিছোঁ। এতিয়া পুনৰ বাটাৰখিনিও মিক্স কৰি ল'ম। তাৰ পাছতে মই লাহে লাহে কৰি পিঠাগুড়ি দি এনেদৰে পাগমাৰিডাল লৰাই থাকিম। পিঠাগুড়ি অলপমান দিম, লৰাম, আকৌ অলপমান দিম, এনেকৈ সম্পূৰ্ণ পিঠাগুড়িখিনি গুড়ত যাতে সানি যায়, তেনেদৰে মই দি থাকিম। এয়া মই জুইটো কিন্তু একেবাৰে কমাই থৈছোঁ দেই। সম্পূৰ্ণ এইখিনি মিক্স হৈ যোৱাৰ পাছত এতিয়া মই লাহে লাহে পিঠাগুড়ি দিবলৈ ষ্টাৰ্ট কৰিম। এয়া মই সৰু কাপ এটা লৈ লৈছোঁ। সেই কাপটোৱে অলপ অলপ কৰি এনেকৈ দি যাম। এয়া দি মই এতিয়া পাগমাৰিডালে এনেকৈ লৰাই লৰাই ইয়াতে মই সকলোখিনি মিক্স কৰি ল'ম। যিমানটো পিঠাগুড়ি খায় গুড়খিনিত, সিমানটো আপোনালোকে ইয়াতে দি এনেদৰে মিক্স কৰি ল'ব। তাৰ পাছতে গেছটো অফ কৰি কোনোবা এটা ডাঙৰ পাত্ৰত, নহ'লে ভালদৰে চাফা কৰি লোৱা এখন ডলাত গোটেইখিনি সানি মানে লেট খাই যোৱা গোটেইখিনি পকা মিঠৈৰ কেৰাহীখনৰ পৰা নমাই ল'ব। তাৰ পাছতে ভালদৰে মঠি পকা মিঠৈ বনাব লাগিব। এয়া মই এনেদৰে অলপ অলপ দি মিক্স কৰি লৈ আছোঁ। এনেদৰে কিনাৰত লাগি থকাখিনিও আপোনালোকে পাগমাৰিডালে এনেকৈ টানি আনি আনি মিলাই ল'ব। এয়া দেখিছেনে, আৰু বহুতখিনি পিঠাগুড়ি ইয়াত দিব লাগিব। এইখিনি সেনোৱা পাছত মই এতিয়া এটা ডাঙৰ পাত্ৰলৈ নমাই ল'ম। এতিয়া এনেকৈ ডাঙৰ পাত্ৰটোলৈ মই লৈ ল'লোঁ। এতিয়া এইখিনি মই এনেদৰে মঠিম। যিমান মঠিব আপোনালোকে সিমানেই মিঠৈটো খাবলৈ টেষ্টি হ'ব। ইয়াতে গৰু ঘিউ দি মঠিব লাগে, তেতিয়া খাবলৈ বেছি ভাল হয়। কিন্তু আজি ঘৰত আমাৰ মানে গৰু ঘিউ নাই, সেইকাৰণে মই অলপ এয়া ডালদাকে অলপ দি দিছোঁ। তেতিয়া কি হয়, মিঠৈটো এটা ধুনীয়া জিলিকনি উঠে, অলপ তেলীয়া হৈ থাকে, মানে দেখিবলৈ খুব সুন্দৰ লাগে আৰু খাবলৈও ভাল হয়। গৰু ঘিউ দিলেতো খাবলৈ ভাল হ'বই, নহয়নে? মই এতিয়া এইখিনি এনেদৰে খুব মঠিম। 2খন হাত ব্যৱহাৰ কৰিব লাগিব। এতিয়া মই কেমেৰা ধৰিব নোৱাৰিম, গৰমো হৈ আছে যথেষ্ট, বহুত গৰম। এতিয়া অলপ ঠাণ্ডা পৰিছে কাৰণে মঠিবলৈ পাৰিছোঁ, নহ'লে গৰম দিন হ'লেতো আপোনাৰ কথাই নাই। অলপ দেৰি পিছত আপোনালোকক দেখাই আছোঁ, ৰ'ব মঠি লওঁ ভালদৰে। খুব মঠিব, এনেকৈ পূৰা মঠি ধাম ধাম মাৰিব, এনেকৈ কৰি ধাম ধাম মাৰি দিব। ইয়াত ধাম ধাম মাৰি পূৰা মঠিব। এনেদৰে পূৰা মঠিব।
এনেকৈ ধাম ধাম মাৰি মঠি লৈছোঁ যাতে ভালদৰে মিঠৈকেইটা মিহি হয় আৰু খাবলৈ সোৱাদ হ'ব। এয়া আমাৰ মঠা হৈ গৈছে, এয়া দেখিছেনে একদম বহুত ছফ্ট হৈছে আৰু আপোনাৰ ঘিউ দিয়াৰ বাবে এটা জিলিকনি উঠি আছে। এতিয়া ইয়াকে মানে পুৰা গোল কৰিব লাগিব, এনে সমান সমান এনেকৈ কৰি যাব, এনেকৈ মই আন্দাজতে কৰি গৈছোঁ, আপোনালোকে আন্দাজতে কৰি যাব। এনেকৈ সম্পূৰ্ণ গোটেইখিনি কৰি ল'ব। তাৰ পাছতে এনেকৈ কৰি মিঠৈ বাটিব। এয়া চাওক, মোৰ কিয় জানো এনেকৈ লাটুমটো নিচিনা হৈ যায়, গোল নহয় ভালকৈ। এয়া চাওক কি ধুনীয়া হৈছে, এয়া কোমলো আছে যথেষ্ট, আৰু অলপ পিছত অৱশ্যে অকণমান টান হৈ যাব, কোনো কথা নাই, খাবলৈ তেতিয়া ধুনীয়াহে হয়। এয়া চাওক, আৰু দুটা কৰি দেখাইছোঁ। এনেকৈ দুখন হাতে অৱশ্যে দুটাও আপোনালোকে কৰিব পাৰে। মোৰ এতিয়া অভ্যাস হৈ গৈছে যিহেতু, মই এনেকৈ দুইটা লৈ লৈছোঁ, লৈ এনেকৈ ঘূৰাই দিছোঁ, এয়া চাওক, এয়া চাওক, বেছি ওচৰলৈ আনিছে। এনেকৈ আকৌ লৈ লৈছোঁ, ওচৰলৈ নানিবা। এয়া হৈ গৈছে। এনেদৰে এতিয়া আমি গোটেইখিনি মিঠৈ বাটি ল'ম, তাৰ পাছত আপোনালোকক পুনৰ দেখুৱাই দিম। কাটিলি? এয়া আমাৰ মিঠৈ বটা হৈ গৈছে। এয়া চাওক, প্ৰায় 70টামান জোখাৰে মিঠৈ ওলায়। মই আপোনালোকক ক'বলৈ পাহৰিছিলোঁ, মই 1 কেজি চাউলৰ জোখাৰে পিঠাগুড়ি লৈছিলোঁ আৰু আধা কেজিমান গুড় লৈছিলোঁ। আপোনালোকেও তেনেদৰেই ল'ব। আপোনালোকে এই ৰেচিপিটো এবাৰ ট্ৰাই কৰিবচোন। তাৰ পাছত কেনেকুৱা লাগিলে আপোনালোকে মোক কমেণ্টত জনাবলৈ নাপাহৰিব। মিঠৈবিলাক একে চাইজৰ হ'লে দেখিবলৈ ভাল লাগে, কিন্তু মোৰ হোৱা নাই, মানে মোৰ ল'ৰাটোৱে মোৰ লগত হেল্প কৰি দিছে। চ' ডাঙৰ সৰু চব মিক্স হৈ আছে। আজিলৈ ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ। আকৌ নতুন ৰেচিপি লৈ পুনৰ আপোনালোকৰ মাজলৈ লৈ আহিম। এতিয়ালৈ আহিছোঁ, বাই বাই।